কৰিছে সৰ্বসাধাৰণ ৰাইজৰ 2014 চনৰ পৰা যাতায়াতৰ ক্ষেত্ৰত অৱহেলিত পালিজান গাঁও আৰু কহুৱা দলনি গোসাইঘাটৰ এই অঞ্চলবাসী লখিমপুৰ জিলাৰ পশ্চিম তেলাহী গাঁৱৰ পঞ্চায়তৰ অন্তৰ্গত যাতায়াতৰ মূল পথটোৰ টেটুৰ অৱস্থা 2014 চনত ৰঙা নদী মাথাউৰি ছিগাৰ ফলতে এনেদৰে পথটোৰ মাজতে টুকুৰাকৈ ছিগি গৈছিল তাৰ ফলত পশ্চিম তেলাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত কহুৱা দলনি গোসাইঘাট পালিজান গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত এতিয়া ভোগ কৰি আহিব লগা হৈছে নৰক যান্ত্ৰণা প্ৰতি বছৰে অঞ্চলবাসী ৰাইজে গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াত কৰি আহিছে যদিও কাণসাৰ নাই কিন্তু জনপ্ৰতিনিধিৰ বাঁহৰ দলঙৰ ওপৰতে ৰাইজৰ লগতে বিভিন্ন বিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱা কৰিব লগা হয় কিন্তু দুৰ্ভাগ্যজনক ঘটনা যে উক্ত পথটোৰ সমস্যা সমাধানৰ কাৰণে বাৰম্বাৰ চৰকাৰ কিবা জনপ্ৰতিনিধিক আবেদন নিবেদন জনোৱাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই বৰ্তমানলৈকে কোনো ধৰণৰ কাণসাৰ দিয়া নাই উন্নয়নৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনৰ সময়ত সঘনাই অহা জনপ্ৰতিনিধিৰ চৰম প্ৰবঞ্চনাৰ কৰাৰ কাৰণে ৰাইজে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে আৰু ভৱিষ্যতে যদি দলংসমূহ নিৰ্মাণ নকৰে তেন্তে ভয়াৱহ আন্দোলন কৰাৰ লগতে ভোট বৰ্জন কৰা হ'ব বুলি অঞ্চলবাসী ৰাইজে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে চাৰি পাঁচ বছৰ ধৰি ইয়াত জ্বলন্ত সমস্যাত ভুগি আছে আমাৰ ৰাইজে শিক্ষাই হওক বা চিকিৎসাৰ ক্ষেত্ৰতে হওক 4-5 বছৰ ধৰি চৰকাৰে একো কৰা নাই তেনেস্থলত আমি বহুত ৰাইজে গোট খাই ইয়াত দলং বনাইছে তথাপিও চৰকাৰে তাৰ কাণ সাৰ দিয়া নাই গতিকে চৰকাৰে ব্যৱস্থা ল'ব লাগে এনে আপোনালোকৰ হেতু পাৰে বিদ্যালয় শিক্ষা অনুষ্ঠান আছে নেকি যথেষ্ট আছে শিক্ষা অনুষ্ঠান 11-12খনকৈ স্কুল আছে হয় জানো তাতে ল'ৰা ছোৱালী বহুত অসুবিধা পায় অহা যোৱাত আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক বা স্থানীয় বিধায়কক কি জনাব আমি অনুৰোধ জনাইছো নহয় জানো এটা আমি অনুৰোধ জনাইছো যে আমি সদায় অনুৰোধ কৰি আহিছো যে চৰকাৰক বাৰে বাৰে প্ৰতি বছৰে কিন্তু চৰকাৰে কেতিয়াও তাৰ ব্যৱস্থা লোৱা নাই আমাৰ জনপ্ৰতিনিধিয়ে আহি পেলাই আমাৰ মহিলা বা গাঁও অঞ্চলত প্ৰলোভন দি থৈহে যায় যে আমুকটো কৰি দিম তামুকটো কৰি দিম আপোনালোক আমাক জিকাই লৈ পেলাই আপোনালোকক আমি চব ফালৰ পৰা সুবিধা দিম কিন্তু কোনো ফালৰ পৰা আমি সুবিধা আৰু ইয়াৰ লগে লগে বাতৰিৰ মাজৰ পৰা মই বিদায় লৈছো ধন্যবাদ